Hey guys, welcome to my channel Nishan Vlogs. ভিডিওটো চাই যাওক দেওধনী নৃত্য হ'ব আৰু এটা নাম পাৰ্টি হ'ব আৰু বহুত কিবা হ'ব মূলত আপোনালোকে জড়িত হৈ যাওক চব বস্তু দেখাম আপোনালোকক তেতিয়াহ'লে বাই আৰু মই যি চাম আপোনালোকক সেই দেখাম এই চাওক আমাৰ ৰাস্তাৰ লাইট পুৰা ঘৰৰ পৰা লাইট দিছে আমাৰ আৰু এনেকৈ আমি আহি পালোঁ আমাৰ চকতে পুৰা ভিৰ চাওকচোন কেনেকুৱা ভিৰ বাপৰে বাপ গাইছ আজি পুৰা খাতাৰনাক হ'বলৈ গৈ আছে আৰু এইটোৱে পূজা গেট ইয়াৰ পৰা আমাৰ পূজা আৰম্ভ আৰু যাম চাওক গাইছ আৰু ইয়াৰ পৰা আমাৰ পূজা পুৰা একদম ষ্টাৰ্টে হৈ গ'ল পুৰা একদম জাম চাওকচোন জাম গাড়ীৰ পুৰা ভিৰ আৰু এনেদৰে আমি গেট আহি পালোঁ পূজাৰ এইটো হৈছে পূজাৰ গেট পুৰা মেইন পূজাৰ গেট মানুহ গাইছ মই ভাবা নাছিলোঁ যে ইমান মানুহ হ'ব পূজাত এই গাইছ আমি আহি পালোঁ পূজাত মানে প্ৰথমবাৰ টাইমে পোৱা নাই মানে ইমান মানুহ আৰু আপোনালোকক শ্বৰ্ট কেইটামান লৈছোঁ চবকে দেখাম আপোনালোকক পূজাত লগ পাইছোঁ আপোনালোকক আৰু আমি আহি কিনে দেখিলোঁ প্ৰথমতে ওজাপালি গাই আছে আৰু এইটো হৈছে মেইন মন্দিৰৰ মূৰ্তি কি ভাই পূজা ক'ত হৈছে আপোনাক কৈ দিব পাৰিব না আমাৰ হাজো মাৰুচুপা চবে আহিব পাৰিব পূজাত আৰু চবে আহিব আমাৰ হাজো মাৰুচুপাত পূজা আমাৰ কাষতে বহুত ধুমধামেৰে হয় 7 দিন হয় ন পূজাখন 7 দিন হয় আৰু এতিয়া কি হ'ব এতিয়া কি আছে আৰু এতিয়া আৰতি হ'ব মানে দেওধনী নৃত্য হ'ব 8টাৰ পৰা 9টালৈ আৰু তাৰপিছত আমাৰ এইটো নাম প্ৰসংগ হ'ব আৰু এনেকৈ আমি ঘুমি গ'লোঁ দোকানবিলাক চাবলৈ একোতো কিনিব নাহে আৰু এনেই অলপ চাবলৈ আপোনালোকক দেখাবলৈ চশমা নিকিনিলেও কিন্তু চশমাযোৰ এনেকৈ পিন্ধি কিনে বহুত আমেজ আছে দেই চশমাযোৰ কিনি লাগিছে কচোন পূজাত চশমা নিকিনিব পাৰোঁ আপোনাৰ ভাই মোৰ ঘৰ পানীবাৰ পূজাখন এবাৰ কেনে হ'ল মানে পূজাখন মানে ভালেই লাগিছে কিন্তু কি হৈছে পূজাত এই ভাই আহিছে মানুহ বোলে দুনিয়াৰ আহিছে পূজাখনত এইবিলাক ক'ব নাপায় নহয় ভাবি নাপায় কিন্তু আহিছে নেকি দেই ভাই ভাইও ক'লে আহিছে মানে বহুত তামান আহিছে এইবোৰ কিন্তু মানুহ তামান বস্তুবিলাৰ বহুত দাম পায় মানুহবিলাক আহে আৰু ফিৰি যায় এটা বস্তু কিনা নাই চাই আৰু ফিৰি যায় 400-300 দাম মাৰো এটা বেলুমুৰ দাম মানুহ নেক্সট লেভেলৰ গাইছে মানুহ পুৰা একদম ফুল আৰু এনেকৈ বজাৰখনৰ পৰা অলপ ওলাই আহি কিনে দেওধনী নৃত্য আৰম্ভ হৈ গ'ল আপোনালোকে অলপ দেওধনী নৃত্য চাওক আৰু গাইছ এনেকৈ এইফালে আৰতি চলি আছে গাইছ তো কি ক'ম আৰু লগ পাম নেক্সট ব্লগত বাই বাই এনেদৰে দেওধনী নৃত্য হৈ গ'ল আৰু ছাবস্ক্ৰাইব কৰিব এইটো হ'ল পাগল আৰু গাইছ এনেকৈ দেওধনী নৃত্য হৈ গ'ল আমাৰ ঘৰত আহিলেও ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো